বিমলা বৰ বিষাইছে বিমলা। হেৰি কেনেকে হ'বলৈ পালে হয় আপোনাৰ এই দশা? আই বিমলা নুসুধিবা কেনেকে হ'ল। মৰাৰ পৰা কোনো মতেহে বাচি আহিছো বিমলা। হে আপুনি সন্ধিয়াখন ক'ত ওলাই গৈছিল? আই ধনুকণ, তোৰ বহি দিবলৈ গৈ মোৰ কি অৱস্থা হ'ল চাচোন ধনুকণ। মোৰ বহি? দেতা তুমি কি কৈ আছানো? মোক কি বহি? তুমি বেছিকে দুখ পালা নি? গাটো বেছি বেয়া লাগিছে নি তোমাৰ? আই ধনুকণ, নুসুধিবি তহঁতি মোৰ গাটোৰ অৱস্থা। তহঁতি চাগে মোক নেদেখিলিহেঁতেন আৰু। হে হৰি, আপুনি মোক কি কৈ আছেনো? নকয়নো কেলে আপোনাৰ কি হ'ল? কেলে ইমান ভয় খুৱাই আছে আমাক? বিমলা, ধনুকণৰ ছবি বহীখন এই বুধিৰাম মাষ্টৰৰ ঘৰত দিবলৈ যাওঁতেই মোৰ এই অৱস্থা হ'ল। মাষ্টৰৰ ঘৰ পাওঁতে পদূলি মুখতে সেইফালেদি পুলিচৰ গাড়ী এখন অহা যেন দেখিলো। বাৰাণ্ডাতে যেনে তেনে বহীখন দি কোবাকুবিকে ঘৰলৈ আহি আছিলো। সেই আহি থাকোতে ৰাস্তাৰ কিনাৰ নলাটোতে সোমালোগে বাইকে চাইকে। এতিয়া মোৰ এই অৱস্থা। কিয় কালি বুধিৰাম মাষ্টৰে পৰিৱেশ দিৱসৰ কাৰণে কিবা ছবি প্ৰতিযোগিতা পতা নাছিল জানো? তই অঁকা ছবিটো দি থৈ আহিলোগে আকৌ। হে হৰি, আপুনি এইবোৰ কি কৰি থাকে নহয়? কোনেনো কৈছিল আপোনাক এইবোৰ কৰিবলৈ? বা বিমলা, তুমি এতিয়া নজনা ভাও জুৰিলা যে? কি নজনা ভাও জোৰা কথা কৈছা আকৌ? হেৰি আপোনাৰ কি হৈছে ন? কি আবোল তাবোলখন বকি আছে? পুতুকণৰ আগতচোন তুমি নিজে কৈ পঠিয়াইছিলা ধনুকণৰ বহীখন বুধিৰাম মাষ্টৰক দি আহিব লাগে বুলি। দেখিছা, এই ল'ৰাটো দিনক দিনে বদমাছ হৈ হৈ গৈয়ে আছে দেখিছানে বাৰু কালি সি মিছা কথা ক'লে আপোনাক? ইয়াক আজি শাস্তি দিবই লাগিব। ঐ পুতুকণ, পুতুকণ! হা, তাৰ মানে পুতুকণে মোক ঠগিলে? পুতুকণ, তই ইমান দুষ্টামি কিয় কৰিলি হা? দেউতাৰক কিয় মিছা কলি? তহঁতক শিকাইছো নাই হা যে ডাঙৰক মিছা কথা ক'ব নাপায়? দেখিছ নাই হা, তই মিছা কথা কৈ দেউতাক যাবলৈ কলি, এতিয়া দেউতাৰৰ কি অৱস্থা হৈছে? তোক আজি মই দিম তই খালী বহীখন ছাৰক দিবলৈ কিয় কলি হা? এতিয়া ছাৰে ধনুকণ বাইক বেয়া পাবনে নাই? তোৰ যে বদমাচি দিনক দিনে বাঢ়ি গৈছে। তোক আজি নহয়। হ'ব বিমলা, তাক আৰু গালি দি নাথাকিবা আৰু। ভুলটো মোৰেই হ'ল। সি দেউতাকৰ লগত ধেমালি কৰিলে ন পুতুকণ? দেউতা, মই ধেমালিহে কৰিছিলো।
মা মই ধেমালিহে কৰিছিলোঁ লকডাউনত ঘৰতে সোমাই মোৰ আমনি লাগি গৈছিলে সেইকাৰণে ভাবিলোঁ অকণমান ধেমালি কৰি লওঁ বুলি মা প্লিজ আজিলৈ মোক মাফ কৰি দিয়া না প্লিজ মাফ কৰি দিয়া না মা হ'ব দে আজি এবাৰ কিন্তু পুতুকণ এই বদমাছি ধেমালিবোৰ কৰি নাথাকিবি দেই অঁ মা ঠিক আছে ঐ তুলুকণ বাই কথা এটা কওঁ অঁ ক কি কথা মই আকৌ তোৰ ছবি বহীখন খালীকে দিয়া নাই নহয় কালি নহয় তই যে অনলাইন ক্লাছ কৰি আছিলি তেতিয়া মই তোৰ ছবি বহীখনত ধুনীয়াকৈ ছবি এটা আঁকি দিছিলোঁ তই ছবি আঁকিলি তই আকৌ কি ছবি আঁকিলি মই তাত এটা ধুনীয়াকৈ সৰিয়হগুটি ছবি আঁকি দিলোঁ দেখিছেনে বাৰু বন্ধুসকল এই পুতুকণটো কাণ্ড কাৰখানা বাৰু আজি আপোনালোকৰ আমাৰ এই খণ্ডটো চাই কেনেকুৱা লাগিল যদি ভাল লাগে তেনেহ'লে আমাৰ এই খণ্ডটো আপোনালোক সকলোৱে এটা লাইক কৰি দিব দেই আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব বন্ধুসকল আৰু এটা কথা আমি আমাৰ চেনেলটোৰ প্ৰথম 100জন ছাবস্ক্ৰাইবাৰৰ মাজৰ পৰা লটাৰী যোগে এজনক নিৰ্বাচিত কৰি উপহাৰ আগবঢ়াম বুলি ভাবিছোঁ সেইকাৰণে আপোনালোকে সোনকালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আজিলৈ আহিছোঁ দেই